এভৰিৱান, মোৰ অন্য এটা ব্লগলৈকে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ আহিছোঁ এটা চিম্পল ৰেচিপি। এইটো হৈছে পাস্তা, যেনেকৈ আপুনি ব্ৰেকফাষ্টত খাব পাৰোঁ। গতিকে মইনো পাস্তা কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। একেদৰে চিম্পল আৰু 2-3টা ইনগ্ৰিডিয়েণ্টেৰে মই পাস্তা বনাম। গতিকে ভিডিঅ'টো আগলৈকে চাই থাকিব। গতিকে এয়া চাব পাৰে যে মই এয়া লৈছোঁ ফাৰ্ষ্ট কাপৰ পাস্তা। এইটোতো একেবাৰে কম দামতে বিশালতে এভেইলেবল আছে, আৰু এইটো এটা পাস্তা মছলা হয়। ত' এইটোৰ দাম একেবাৰে কম, 5 টকা। আৰু বিলাহী লৈছোঁ আৰু পিঁয়াজ লৈছোঁ, আৰু মই দিম নিমখ আৰু হালধি। বাছ ইমানখিনি বস্তুৰে আপুনি বহুত ধুনীয়াকৈ পাস্তা বনাই খাব পাৰে। গতিকে এয়া মই পাস্তা বইল হ'বলৈ দিছোঁ, পানী দিছোঁ, পানী দি পেলাই তাত অকণমান ৰিফাইন দিছোঁ, তাৰপিছত পাস্তাখিনি দি দিছোঁ, নহ'লে পাস্তাখিনি লাগি যাব পাৰে। সেইটো কাৰণে মই এনেকৈ অকণমান ৰিফাইন দি পেলাই পাস্তাখিনি বইল কৰিছোঁ। আপোনালোকে চাব পাৰে যে মই ধুনীয়াকৈ পিঁয়াজ আৰু বিলাহীখিনি মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপাছত মই এখন কেৰাহী পাতি লৈছোঁ, আৰু কেৰাহীত মই অকণমান তেল দিম। মই ৰিফাইন দিছোঁ, আপোনালোকে মিঠাতেলো দিব পাৰে। মই একচুৱেলি মই বুলি নহয়, আমি মিঠাতেলত এইটো বনালে ইমান এটা ভাল নাপাওঁ, সেইকাৰণে ৰিফাইন দিছোঁ। কিন্তু এনেকুৱা নহয় যে আপোনালোকে মিঠাতেল দিব নোৱাৰিব, মিঠাতেলো দিব পাৰে। এতিয়া বইল কৰোঁতে মই যে তেলখিনি দিছিলোঁ, সেইটো কাৰণে পাস্তাখিনি বৰ ধুনীয়াকৈ লাগা নাই আৰু এটা গাটো এটা। ত' তেনেকৈ ধুনীয়াকৈ বইল হৈছে। কিন্তু যদি মই তেলখিনি নিদিলোঁহেঁতেন, এইটো কিন্তু লাগিলে হয়। এতিয়া চাব পাৰে কিমান ধুনীয়াকৈ বইল হৈছে। কেৰাহী গৰম হৈ গ'ল, এতিয়া মই দিম পিঁয়াজ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গ'ল, এতিয়া দিম মই কাটি ৰখা বিলাহীখিনি। আৰু তাৰপিছত হালধি অকণমান দিছোঁ। হালধি আপোনালোকে স্কিপ কৰিব পাৰে, মই হালধিটো অকণমান দিলে ভাল লাগে আৰু কালাৰটো, এইটো কাৰণে হালধি দিছোঁ। বিলাহীখিনি হৈ গ'ল, এতিয়া মই দিম পাস্তা। ইয়াত পাস্তাখিনি দি দিম, বইল কৰি ৰখা পাস্তাখিনি। এতিয়ালৈকে মই কোনো ধৰণৰ মছলা দিয়া নাই, একেবাৰে চিম্পল আৰু খালি বিলাহী আছে, পিঁয়াজ আছে, পাস্তাখিনি ধুনীয়াকৈ লৰাই দিছোঁ। তাৰপিছত একেবাৰে লাষ্টত এতিয়া মই এইটো মছলা দিম। এইটো গেলামালৰ দোকানত একেবাৰে সহজতে উপলব্ধ, মাত্ৰ 5 টকাতে আপুনি এইটো পাস্তা মছলাটো ল'ব পাৰে। এইটো মেইন টেষ্ট এইটোতে, আৰু এইটো দিলে আৰু বেলেগ দিয়াৰ কোনো ধৰণৰ দৰকাৰ নাই। এয়া চাব পাৰে আমাৰ পাস্তা ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া ৰিভিউ লোৱাৰ সময়। এতিয়া মই লৈ আহিছোঁ ধুনীয়াকৈ মানুহজনৰ কাৰণে। লোৱা, খাই কেনেকুৱা হৈছে ক'বা দেই। একদম কম বস্তুৰে বনাইছোঁ, ভাল লাগিছে ন? এয়াই আছিলে মোৰ আজিৰ চিম্পল পাস্তা ৰেচিপি। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মৰম দিব বুলি আশা থাকিলে মোৰ ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহিছোঁ, বাই।